Thank you so much. Thank you. নিজৰ হেলিপেড নিজৰ মানে। হেলিকপ্টাৰটো নাই কিন্তু 15 to 19 is a Karbi Youth Festival happening, and all coming and enjoying, dekhing, furing, khaing. Okay, thank you. কাৰ্বন কাৰ্বি আংলং লাইভ খেলাং ৰাতুন দোৱান এতিয়া আমি বৰ্তমান আছোঁ টাৰলাংছত যিটো নেকি আমাৰ 52 কাৰ্বি ইউথ ফেষ্টিভেল অনুষ্ঠিত কৰা হ'ব 15 to 19 ফেব্ৰুৱাৰী আৰু সেইটোৰ কাৰণে জোৰদাৰকৈ গোটেই অঞ্চলটো মানে পূৰা ফেষ্টিভিটিছৰ কাৰণে প্ৰিপেৰেশ্যন গয়িং অন ইয়াৰ লগতে আমাৰ বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা তাৰপিছত ইণ্ডিয়া বিভিন্ন ঠাইৰ পৰা আমাৰ ইউটিউবাৰ তেওঁলোকক আহিবৰ কাৰণে আমাৰ ফালৰ পৰা ৰিচেপশ্যন ফালৰ পৰা ইনভাইটেশ্যন দিয়া হৈছে সেইটোৰ কাৰণে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ তো তেওঁৰ ডাইলগ শুনিলে আপোনালোকৰ তেওঁকতো চবেই চিনি পায় আৰু বেছিকৈ ভাল লাগে কাৰণ তেওঁৰ যিমানখিনি ডাইলগবিলাক একদম সদায় আৰু পূৰা মাইনৰ পৰা ওলায় আৰু একদম মানে প্ৰেজেণ্ট অফ মাইনৰ পৰা ওলায় সেইটো তেওঁ মানে বেলেগৰ পৰা কপি নকৰে তেওঁ যিটো ক'ব সঁচাকৈ ক'ব আৰু তেওঁৰ মিমবিলাকো চাই ভাল লাগে আপোনাৰ যদি টেনশ্যন হৈ থাকে ডিপ্ৰেশ্যন হৈ থাকে তেওঁৰ ইউটিউবটো তেওঁৰ ফেচবুক পেজটো যাবই যাত গ'লে কিবা এটা পৃথিৱীত জীয়াই থকা অনুভৱ এটা আহে গতিকে তেওঁক প্ৰথমতে আমি স্বাগতম জনাইছোঁ আৰু আপোনাক কংগ্ৰেচুলেশ্যনো দিছোঁ আপুনি কম সময়ত ইমানখিনি ছাবস্ক্ৰাইবাৰ ইমানখিনি ফলোৱাৰ্ছ কম সময়ত আপুনি বুটলিব পাৰিছে তাৰ কাৰণেও আপোনাক অশেষ ধন্যবাদ দিছোঁ আৰু লগতে আপোনাক আমি কাৰ্বি আংলঙত বিশেষকৈ আমাৰ ফেষ্টিভেলত অংশগ্ৰহণ সময় দিয়াৰ কাৰণে যোগদান দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ কাৰ্বি পহৰে আপোনাক আমি আদৰণি জনাব বিচাৰিছোঁ Thank you. এইটো স্পেচিয়েলি ডেকাবিলাকৰ কাৰণে দিয়া হয় এইটো যিটো বগা পহুটো আৰু যিটো নেকি মই লৈ থকাটো এই কালাৰটো বেলেগ থাকিব এইটো বুঢ়া বেয়া পাই লাভ নাই মোৰ নাতিপুতি হৈ গ'ল তুমি ডেকা চিঙলীয়া ডেকা গতিকে দাহাল ডাঙৰীয়েক আমি কাৰ্বি পহৰে আদৰণি জনাব বিচাৰিছোঁ ৱেলকাম টু কাৰ্বি আংলং অ'কে গতিকে অলপ এটা ডাইলগ মাৰি আকৌ বিভিন্ন ঠাইত আমি যাম মোক বহুত ভাল লাগিছে ইয়াত আহি কিনে মানে ইমান মৰম মই ভবা নাছিলোঁ চ' আৰু কাৰ্বি আংলংটো বহুত ধুনীয়া আছে আৰু চাবলৈ বহুত ঠাই আছে তেনেকুৱা চ' আমি আগবাঢ়ি যাওঁ আৰু কথা পাতোঁ আৰু ধুনীয়াকৈ থেংক ইউ চ' অলপ আপোনাৰ এচেণ্টত আমি কথা পাতিম চ' আই এম এ ইংলিছ টিচাৰ so you have to talk to me in English ইংলিছত ক'ব লাগিব কি ক'ম মানে ফেষ্টিভেলৰ মানে how to promote our tourism and আপোনাৰ লেংগুৱেজত আপুনি ইংলিছত ক'ব যে আমাৰ মানুহবিলাক কেনেকুৱা অসমৰ বিভিন্ন ঠাইৰ পৰা কেনেকুৱা মানে তেওঁলোকক আমি মানে আমন্ত্ৰণ কৰিব পাৰিম সেইখিনি আপুনি ইংলিছত ক'ব লাগিব ইংলিছত do you understand English okay ইংলিছত INGLIS English yes 15 to 19 is a Karbi Youth Festival happening, and all coming and enjoying, dekhing, furing, khaing. Okay, thank you. ইয়াত যে 3টা হেলিপেড আছে মানে 3টা হেলিকপ্টাৰ নামিব পাৰে মানে আপোনাৰ একেবাৰে yes এইটো মানে আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ এইটো হেলিপেড আৰু নিজৰ হেলিপেড হেলিকপ্টাৰটো নাই কিন্তু হেলিকপ্টাৰবোৰ মানে সাধাৰণতে মানে টু প্ৰমোট টুৰিজিম লগতে আৱাৰ কালচাৰ ট্ৰেডিশ্যনেল সেইটোৰ কাৰণে মানে আৰু আকৰ্ষণীয় মানে কেন্দ্ৰ বনাবৰ কাৰণে হেলিকপ্টাৰটো মানে ইউজ কৰা হৈছিলে যেতিয়া কাৰ্বি ইউথ ফেষ্টিভেলটো হ'ব আপোনালোকে সকলোৱে আহিব চাবলৈ ইয়াত বহুত বস্তু আছে আৰু ইয়াত কমচে কম 800 কিমান বিঘা এইটো হেৰি এৰিয়াটো ন চ' তেনেকুৱা আৰু মোৰ পিছফালে আপোনালোকে চাব পাইছে নথেং পি যোনটো হেৰিটেজ মিউজিয়াম কাৰ্বি আংলঙৰ ইয়াত সোমাইছোঁ মই চাইছোঁ বহুত বস্তু বহুত জানিবলগীয়া বস্তু আছে আপোনালোকে যেতিয়া আহিব ফেষ্টিভেলত প্লিজ আপোনালোকে নাপাহৰিব এইটো ভিজিট কৰিবলৈ নথিং পি হেৰিটেজ মিউজিয়াম আৰু
বিশেষকৈ আপোনাৰ পৰা আমি এটা বাৰ্তা বা আপোনাৰ কথা আমি জানিব বিচাৰিম যে আপুনি প্ৰথমভাৱে কাৰ্বি আংলঙত খোজ দিছে বা এই অঞ্চলত এই এৰিয়াত আপুনি প্ৰথমভাৱে আহিছে, ইয়াত আহি আপোনাৰ মনত কি এটা মানে হেৰি হৈছে, মানে কি বুলি ক'ব, মানে মই মানে একদম ফ্ৰেংকলি স্পিকিং আৰু মই বেছি উঠা চেৰাকৈ ক'বলৈ বিচৰা নাই, আপুনিও একদম ফ্ৰেংকলি স্পিকিঙে কওক যে ইয়াত অহাৰ পাছত অসমতো যে এনেকুৱা জেগা এটা আছে, বহুত কেতিয়াবা বদনামো হয় জেগাডোখৰ কথা ন, এইটো চব জেগাতে তেনেকৈ থাকে সমস্যাবিলাক, তথাপিও চব ভাল বেয়া এইটো পজিটিভ নিগেটিভটো থাকিবই। গতিকে ইয়াত অহাৰ পাছত এটা জাতিক লৈ, এটা ট্ৰেডিশ্যনেল কালচাৰ লৈ আৰু এই অঞ্চলটো দেখি কেনেকুৱা লাগিছে, কেনেকুৱা এই মানুহ মানে আমাৰ সমাজে কেনেকৈ প্ৰিজাৰ্ভ কৰিছে, এই কথাটো কওক। মানে কালচাৰৰ কথা ক'ব হ'লে কাৰ্বি আংলঙত বহুত ভাল, বহুত মানে কি কয় মানে ধৰি ৰাখিছে মানে সকলোৱে, মানে বস্তুটো চাই বহুত ভাল লাগিছে। আৰু ইয়াত এটা মানে টুৰিজম প্লেচ, মানে এইটো মানে ইয়াত বহুত ভাল ভাল ৱাটাৰফলবিলাক আছে, চ' বেছিভাগ মানুহ সেইটো জানেই, আহিছেও, মানে আহি কিনে এটা পজিটিভ ভাইব এটা আহিছে, মানে সেই বস্তুটো মোক বহুত ভাল লাগিছে। পাহাৰ নদী এইবিলাক বস্তুবিলাক চাই কিনে এনেও মানুহক ভাল লাগে, চ' সেইটো এটা পজিটিভ ভাইব আছে কাৰ্বি আংলঙত আহি কিনে, বহুত ভাল লাগিছে। কেইদিনৰ কাৰণে আছে আপুনি? মই আছোঁ আজি, অহাকালি যাম। আজি অলপ চাওঁ লাংভুকু এই ৱাটাৰফলবিলাক অলপ ফুৰিম, তাৰপিছত অহাকালি যাম বুলি ভাবিছোঁ। হৰ্ণবিল ফেষ্টিভেল গৈছে নাই? হৰ্ণবিল ফেষ্টিভেল মই যোৱা নাই, এবাৰ যোৱা নাই। মই ভাবিছিলোঁ এবাৰ যাম বুলি, কিন্তু নেক্সট ইয়েৰ যাম চাগে। ঠিক আছে। আৰু বিশেষকৈ আপুনি সময় উলিয়াই ইমান ব্যস্ততাৰ মাজতো আমাৰ কাৰ্বি আংলঙত আহি এটা সম্প্ৰদায়ৰ কাৰণে ইমান এটা ধুনীয়া বাৰ্তা দিয়াৰ বাবে আৰু গোটেই অসমবাসী ৰাইজক মানে এইখিনি আপোনাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে আপুনি কোৱাৰ বাবে কাৰ্বি আংলং লাইভ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে আপোনাৰ লাইফ আৰু যাতে ইণ্টাৰনেশ্যনেললৈকে আপোনাৰ যাতে মিমবিলাক আৰু ফেমাছ হয় তাৰ বাবে কামনা কৰিছোঁ। আৰু শেষত কি বুলি ক'ব কাৰ্বি ৰাইজক কি বুলি ক'ব? কাৰ্বি ৰাইজক মই চৰুলো, মানে কি আছিল, চৰুলো। থেংক ইউ সকলোকে। মোৰ ভিডিঅ'জবিলাক ইয়াৰ পৰা বহুত মানুহে চাই, মোক মেছেজো কৰে, চ' সেইটো কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ যাতে মৰম দি থাকিব আৰু কাৰ্বি ফেষ্টিভেলটো মিছ নকৰিব। আৰু ডাইলগ, আপোনাৰ ফেমাছ ডাইলগ নহয়, মোৰ হাঁহিটো বহুত ফেমাছ বুলি কয়, চ' হাঁহি দিওঁ মই। থেংক ইউ ছ' মাছ, থেংক ইউ।